কাৰ্যসূচীৰ এগৰাকী হিতাধিকাৰী হিচাপে আজিলৈকে নিৰ্বাচিত হৈছে আৰু অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী অজন্তা নেওগ বাইদেৱে তেখেতক এই ৰেচন কাৰ্ড প্ৰদান কৰিছে। আমি সৰুপথাৰ সমষ্টিৰ সন্মানীয় ব্যক্তিসকলে আজি হিতাধিকাৰীসকলক এই কাৰ্ড প্ৰদান কৰিছে। ক্ৰমে শাৰদা উপাধ্যায়, চনী কলিতা, তময়ন্তী বসুমতাৰী, জানমণি মুণ্ডা এইসকল সন্মানীয় হিতাধিকাৰীয়ে বিশ্বজিৎ ফুকনদেৱৰ হাতৰ পৰা এই ৰেচন কাৰ্ড গ্ৰহণ কৰিছে। আমি আটাইকেইগৰাকীকৈ অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ অসম চৰকাৰে আমাৰ মাজত উপস্থিত থকা সন্মানীয় অতিথি অজন্তা নেওগ বাইদেউ तव शुभ नामे जागे, तव शुभ आशीष मांगे, गाहे तव जय गाय विधाता, जय हे जय हे। জানুৱাৰী তাৰিখে আমাৰ সৰুপথাৰ উপজিলাৰ অন্তৰ্গত 9খন GPSৰ অন্তৰ্গত আমাৰ কমেও 298খন সুলভ মূল্যৰ দোকানত আমি ৰেচন কাৰ্ড বিনামূলীয়া ৰেচন কাৰ্ডৰ ইয়াত আজি প্ৰথম বিতৰণ কৰা হৈছে। টোটেল 8,500খন আমি কাৰ্ড দিছোঁ আৰু তাৰ ভিতৰত কমেও 27,000জন হিতাধিকাৰী সেই কাৰ্ডৰ ভিতৰত অন্তৰ্ভুক্ত হৈ থাকিব আৰু ইয়াৰ ভিতৰত আমাৰ অন্তোদয়া আঁচনিৰ অধীনত যিখিনি কাৰ্ড বিতৰণ কৰা হৈছে সেইখিনিয়ে প্ৰতি পাৰ ফেমিলি ৱাইজ তেওঁলোকে 35 কেজি চাউল পাব আৰু যিখিনি আমাৰ PAY কাৰ্ড আছে সেইখিনিৰ অন্তৰ্গত তেওঁলোকে পাৰ ফেমিলিত পাৰ পাৰ্চনে 5 কেজিকৈ চাউল পাব আৰু সিমানেই। আৰু আজি আমাৰ ইয়াতে এই কাৰ্যসূচীত আমাৰ মাননীয় কেবিনেট মন্ত্ৰী অজন্তা নেওগ বাইদেউৰ সৈতে আমি কাৰ্ডসমূহ বিতৰণ কৰা হৈছে। লগতে আমাৰ ইয়াৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতো উপস্থিত আছিল। তেওঁ ফুকন ডাঙৰীয়া আৰু বাইদেউৰ উপস্থিতিত আমি কাৰ্ডসমূহ আজি ইয়াত আনুষ্ঠানিকভাৱে বিতৰণ মুকলি কৰা হৈছে আৰু আমাৰ পিছফালে কিছুমান ষ্টল আমি GP গাঁও পঞ্চায়ত ৱাইজ আৰু সৰুপথাৰ MB ষ্টল আছে আৰু সেই ষ্টলসমূহতো আমি পৰৱৰ্তী যিখিনি আমাৰ কাৰ্ড আছে সেইখিনি কাৰ্ড তাত বিতৰণ কৰা হৈছে।